নমস্কাৰ সকলোকে। আজি মই লেটাৰ পলু ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু একেবাৰে চিম্পুলকৈ বনাম বুলি ভাবিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই পলু বাটো কেঁচিৰে কাটি এনেকৈ এটা এটাকৈ উলিয়াই ল'ম। এয়া এতিয়া পলুখিনি মই ধুনীয়াকৈ এটা এটাকৈ উলিয়াই ল'লোঁ আৰু এতিয়া মই পলুখিনি গৰম পানীত বইল কৰি ল'ম। পলু মই 50টামান পলু লৈছোঁ। এতিয়া মই পলুখিনি এনেকৈ দুটুকুৰা কৰি লৈছোঁ আৰু আনফালে মই এতিয়া অলপমান ধনিয়া পাত কাটি লৈছোঁ। ধনিয়া পাত অলপমান বেছিকৈ লৈছোঁ আৰু এটা ডাঙৰ চাইজৰ আলু মিহি মিহিকৈ কাটি লৈছোঁ। 2-3টামান কেঁচা জলকীয়া কাটি লৈছোঁ আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া মই মিঠাতেলখিনি পকিলত তাত কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি ভালদৰে লৰাই দিছোঁ। লগতে কাটি ৰখা কেঁচা জলকীয়া কেইটাও দি দিছোঁ, দি আকৌ ভালকৈ লৰাই দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া এয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে আৰু এতিয়া তাত কাটি ৰখা আলুখিনি দি দিছোঁ। আলুখিনি দি অলপ সময় ভালকৈ লৰাই দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ অকণমান দি দিছোঁ। হালধি মই দিয়া নাই, হালধি নিদিলেও হয়, সেইটো কাৰণে মই হালধি দিয়া নাই। দি ভালকৈ লৰাই দিছোঁ। এতিয়া প্ৰায় আলুখিনি আধা সিজিছে আৰু এতিয়া তাত পলুখিনি দি দিম। গেছৰ জুইটো অলপ কমাই লৈছোঁ আৰু এতিয়া পলুখিনিৰ সৈতে আলুখিনি ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই দি প্ৰায় 1 মিনিটমানৰ কাৰণে ভাজি ল'ম। এতিয়া প্ৰায় পলুখিনি ভজা হৈ গৈছে আৰু এতিয়া তাত কাটি ৰখা ধনিয়া পাতখিনি দি দিছোঁ। ধনিয়া পাতখিনি দি ধুনীয়াকৈ গোটেইখিনি মিলাই দিম। এতিয়া ধনিয়া পাতখিনিৰ সৈতে পলুখিনি প্ৰায় 1 মিনিটমানৰ কাৰণে গেছৰ জুইটো কমাই ভাজি ল'ম। আৰু এতিয়া এয়া আলু আৰু পিঁয়াজৰ সৈতে পলুৰ ভাজিখন ৰেডি হৈ গৈছে। আপোনালোকে এনেকৈ মই বনোৱাৰ দৰে এবাৰ পলু ভাজি বনাই খাই চাবচোন, সঁচাকৈ বহুত সোৱাদ হয়। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ।